পখিলা পখিলাই পাখি মেলি নাচে উৰি উৰি আধা ফুলা কলিটিক চাই ঘূৰি ঘূৰি একেলগে খেলো বুলি কলিটিক কোন আহিল বা মামা ভিতৰলৈ নামাত নেকি আহা ব'লা মায়াহঁত ঘৰত নাই নেকি ক'লৈ গ'ল মায়াহঁত কোনো নাইকিয়া চব ৰুহি তাতা ঘৰত সকাম খাবলৈ তই ঘৰত অকলে আছ নেকি অঁ তেতিয়াহ'লে মই কথা এটা কাৰণে আহিছিলোঁ মায়াহঁত নাই যদি যাওঁগৈ দে যোৱাই নেকি তুমি যাওঁগৈ দে তই এইটো লৈচোন মই আহিছোঁ দেই খোল সোনকালে দৰ্জাখন ৰহ গৈছো ইমান সময় লাগে তোৰ দৰ্জাখন খোলোতে তই মানে কি এতিয়া পঢ়ি আছিল এখন একে কিমান পঢ় আৰু অংক চংক কৰিব নোৱাৰ অকণমান এনেওতো পূৰণ হ'ব নোৱাৰই ৰচোন তই কলৈ গৈছিলি কোনো নাইকিয়া ঘৰত মামা আহিছিলে গুচি গ'ল হয় নেকি হ'ব দে মই ফোন মাৰিম বাৰু মামালৈ দাদা দোকান পৰা আহি দিবিগে নেকি কিয় দোকানলৈ বাৰু দোকানলৈ যাম বাৰু ৰচোন তই পইচা ক'ত পালি দেউতাৰ পৰা মাৰি দিলি নেকি নহয় এই তাৰমানে মামা আহিছিলে তেতিয়াই পইচা দি থৈ গৈছে কিমান দিছে 10 টকা দে মোকো দে আকৌ তই ক'লে ল'বিনে কিয় দিম আকৌ নিদিয় মানে বাৰু নালাগে দে পইচাটোকে দে কি আনিব লাগে কলম এটা আনিছো ন 5 টকা এটা দে কিহৰ 5 টকা এইটো মই সদায় খাই থাকো 5 টকাহে লয় 5 টকা কি কৰিলি বিমল খালি নেকি মোক ঘূৰাই দে এইটোত আগতে 5 টকাই আছিল এতিয়া 10 টকা হ'ল তই নাজান নেকি মোক ঠগিব আহিছে কি মই ঠগিছো এয়া চা ওচৰলৈ দেখুৱাই দিছো এইটো ইয়াত কিমান লিখা আছে চাচোন এইটো ইয়াত কিমান লিখা আছে কেই টকা লিখা আছে 5 টকা ওপৰৰ ফালে 5 টকা লিখা আছে হয়নে আৰু পিছৰ ফালেও চা এইটো চা এইটো 5 টকা পিছফালেও লিখা আছে আগফালেও 5 টকা আৰু পিছফালেও 5 টকা 5 পে পাছে কিমান 10 এই 5 আগফালেও 5 পিছফালেও 5 যোগ কৰি দে 10 টকা হৈ যাব যা পঢ়ি থাকবি যা পঢ়ে যা তই ভালকে পঢ়িবি দেই